নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম আৰু আজি আছে আমাৰ গাঁৱত এখন ধুনীয়া মুকলি বিহু আৰু সেই বিহুখন ঠিক আমাৰ গাঁৱতেই বুলি ক'ব পাৰি আমাৰ সুবাটোৰ সন্মুখতে পাতা হৈছে আমাৰ মন্দিৰৰ ফিল্ডত গতিকে বন্ধু বান্ধৱীসকল আপোনালোকক এই মুকলি বিহুৰ কিছু অংশ এই ভিডিঅ'টোত মই দেখুৱাম বুলি ভাবিছোঁ কিন্তু তাৰে আগতে কৈ লওঁ মই বৰ্তমান আছোঁ মোৰ নতুন দোকানখনত আৰু দোকানখনৰ চাৰিওফালৰ দৃশ্যটো ঠিক এনেকুৱা হেতু চাইডে নতুন মাৰ্কেট আছে আৰু মোবাইল এক্সেসৰিজৰ দোকান হয় কিন্তু লগতে মই এইফালে অনলাইনৰ সিস্টেমটো ৰাখিছোঁ মানে অনলাইন এপ্লাই যিমানখিনি কাম আছে সকলোখিনি কাম মই ইয়াতে কৰি দিওঁ আপোনালোকক মানে আপোনালোকৰ SSC হওক যিমান চাকৰিৰ এপ্লাই হওক যি কি নহওক সকলোখিনি এপ্লাই মই ইয়াতে ধুনীয়াকৈ কৰি আছোঁ বৰ্তমান সময়ত তো এতিয়া মই মানে ৰাতিপুৱা শুই উঠিয়ে ধুনীয়াকৈ গাঁৱৰ মানে ডেকাসকলৰ লগত লগ হৈ কিছু কাম কৰি ধুনীয়াকৈ তাৰ পৰা দোকানখনলৈকে আহিছোঁ যিহেতু এইটো মোৰ এটা ব্যৱসায় গতিকে ইয়াততো আহিবই লাগিব তো বাকীবিলাকক সকলোকে কাম বন কৰি আছে কৰিব দি থৈ আহিছোঁ মানে কি আৰু মই অলপমান আহিছোঁ আৰু আজি যিমান পাৰোঁ সিমান সোনকালে ঘৰলৈকে যাম আৰু আপোনালোকক বিহু দেখুৱাম গতিকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক একদম ছুটি ভিডিঅ' হ'ব বেছি দীঘল নহয় চাই থাকক ৰ'ব 1 মিনিট বিহু দেখুৱাই আছোঁ একদম মজা বিহু হৈছে বিহু চাম কিন্তু তাৰে আগতে আজি মোৰ বন্ধু শশাংকৰ দাদিয়াকৰ বিয়া আছে কিন্তু প্ৰথমতে মই দোকানৰ পৰা বিয়া খাব যাম বিয়া খাই উঠিহে আপোনাক বিহু দেখুৱাম গতিকে বলক পোনপ্ৰথমতে বিয়াখন খাই লওঁ বৰ্তমান তাৰপিছত ধুনীয়াকৈ ৰাতি মুকলি বিহু চাই আছোঁ মজা ডেন্স বোলে চৰি দেই মজা বিহু ডেন্স মানে বিহু নৃত্য গতিকে বলক গাইজ প্ৰথমতে বিয়াখন খাই আহোঁ একদম ছাগলী মাংসৰে মজা মাৰি বলক হেনো বিয়া খাব যাবি ছাগলী মাংস আছে বে ঐ চাইছোঁ ইফালে চাওঁ বিয়া খাব যাবি নেকি বিয়া খাব যাবি মোৰ লগত এইযোৰ বিয়া খাব যাওঁ ঐ বিয়া খাব যাওঁ বিয়া খাব যাওঁ যাবি না নাযা দে নালাগে এতিয়া যাবা আহি পালোঁ দে আৰু কিবাকৈ আৰু এইজন দাদা আজিৰ দৰা হয় এওঁৰে বিয়া আছিলে দাদা বহুত শুভেচ্ছা থাকিল আপোনালৈ আৰু মানে মোক সুধিছে আৰু দোকানৰ পৰা কিয় দেৰি হ'ল ভইচটো মিউট কৰি দিছোঁ মানে মিউজিক চলি আছে বেকগ্ৰাউণ্ডত বহুত কপিৰাইট আহি যাব পাৰে না আৰু এইজনে হ'ল আমাৰ মহাপুৰুষ মানে শশাংক ভাই আৰু আজি তামাম ব্যস্ত ৰৈছোঁ দে ভাই আৰু এইফালে আছে ভৱানন্দ আৰু এয়া মই একদম মাস্ক মাৰি খাব পৰা হৈছোঁ আমি তোকে দেখা নাই দেখোন ক'ত আছিলি মানুহ খানা বিলে আছা হাতখন ভিজাৰতো খাই আহিছোঁ আম্পকা বিলে আছা আমি খাব পাৰোঁ আমি খাব যাব পাৰোঁ হা সঁচাই নেকি মানে আহি পালোঁ খোৱা জেগাত আৰু এয়া বৰ্তমান খাৱাৰ ব্যস্ত আৰু এয়া ছাগলী মাংস ৰাম কি মজা খানা হৈছে সঁচাকৈ বহুত ভাল হৈছে এইফালে বিষ্ণু দবে আছে আৰু খোৱা লোৱা হৈ গ'ল কমপ্লিট আৰু এতিয়া বিয়াৰ মেইন আকৰ্ষণ হ'ল বেণ্ড পাৰ্টি গতিকে বেণ্ড পাৰ্টি অলপ সময় চাওঁ এনজয় কৰি উঠি জল্দি যাব লাগিব কাৰণ সেইফালে বিহু আৰম্ভই হ'ব গতিকে আপুনিও অলপ শুনকচোন বাৰু বেণ্ড পাৰ্টি বেণ্ড পাৰ্টি চাই উঠি আৰু ৰবা সময় নাই কাৰণ মুকলি বিহু হ'ল মেইন আকৰ্ষণ বিহুৰ গতিকে জল্দি আহিছোঁ আৰু এয়া আমাৰ ইয়াৰ ফিল্ডত কি ধুনীয়াকৈ একদম গছৰ পুলি মাজত ৰুই কি চাৰিওফালে গামোচাৰে এনেকৈ ধুনীয়াকৈ এটা মানে আমাৰ অসমীয়াৰ চিন হিচাপে এনেকুৱাকৈ এটা ভাল পৰিৱেশ সৃষ্টি কৰিছে আৰু এই পৰিৱেশটোৰ মাজতেই মানে ডেন্স কৰিব মানে নৃত্য কৰিব বিহু নৃত্য মুকলি বিহু নৃত্য আপোনালোকে চাব ৰখক অলপমান
বিহু চোৱা হৈ গ'ল কমপ্লিট বন্ধু বান্ধৱীসকল ৰাতি বহুত হ'ল আৰু এইযোৰে হ'ল একদম লাষ্ট বিহু দল গতিকে মানে মই অলপ বেলেগতকৈ বেলেগ কাম কৰি ভাল পাওঁ তো সেইকাৰণে মানে ৰাইজে ঘৰলৈ যোৱাৰ আগতে মই ঘৰত যাম সদায় আনকমন ট্ৰাই কৰিব লাগে আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল ধুনীয়াকৈ এটা কমেণ্ট কৰিবচোন আৰু লগতে এটা লাইক কৰি দিবচোন কিবাকৈ ভাল লাগে কিবা এটা উৎসাহ লাগে গতিকে আগলৈ আকৌ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ আশা আজিলৈ ইমানতে বাই বাই